মৰ্নিং এভৰিৱান আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ এতিয়া বাজিছে 7টা ঘৰৰ পৰা মৰ্নিং 6টাতে ওলাই আহিছিলোঁ আৰু বহুত জল্দি আহিলোঁ আজি আজি এজেগাত কাৰ্বি শ্বুটিং আছে তো তালৈকে গৈ আছোঁ এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় কাৰ্বি শ্বুটিঙত আগতে কৰা নাছিলোঁ তো সেয়ে আপোনালোকৰ লগত মোৰ এক্সপিৰিয়েঞ্চবোৰ শ্বেয়াৰ কৰিম ক'ত ক'ত যাওঁ আমি সকলোবোৰ শ্বেয়াৰ কৰিম তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব কিবা এটা কৈ দিয়া কি ক'ম আজি আমাৰ কাৰ্বি আংলঙৰ গান এটা কৰিব ওলাইছোঁ তো এক্টৰ আমাৰ প্ৰিন্স ৰংহাং তেখেতে মানে কাৰ্বি আংলঙৰ ফেমাছ এক্টৰ হয় শোণিতপুৰৰ পৰা আহিছে আৰু এক্ট্ৰেছ আছে আমাৰ কিৰণ মিকিপি তাইও কাৰ্বি আংলঙৰ ফেমাছ এক্ট্ৰেছ হয় আৰু আমাৰ আছে মোৰ বান্ধৱীবিলাক মাতিছোঁ ভালকৈ নাচিব আৰু যি মই সপোনত কাক দেখিলোঁ জানানে নাই তই কাক বিকাশ চেত্ৰী ৰাতি মানে বিকাশ দাৰ ভিডিঅ'বোৰ চাই আছিলোঁ ভ্লগবোৰ তো মানে সেই চাওঁতে ৰাতি সপোনত কি দেখা পালোঁ জানে মই বিকাশ দাৰ লগত পূৰা ভ্লগ বনাই আছোঁ বোলে তেনেকুৱা মানে মৰ্ণিং উঠি এনেকুৱা ভাল লাগি গৈছে যদি ৰিয়েলত লগ পালোঁ হয় মানে বিৰাট ভাল লাগিল হয় কিন্তু বেড লাক আজিলৈকে লগেই পোৱা নাই আমাৰ ইয়াতে আহিছে দিচাং ৰিজৰ্টত কিন্তু আজিলৈকে লগ পোৱা নাই কি কৰিম আৰু সপোন হয়তো এচা বোলে কেনেকুৱা লাগিছে চেম ড্ৰেছ তাই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দেই জলদি ওলাই আহিলোঁ যে একো খোৱা নাছিলোঁ তো এতিয়া খাম আমি লাল চাহ গাখীৰ চাহ দিছিলে কিন্তু গাখীৰ চাহ নাখাওঁ আমি লাল চাহে খাম তো খাইছেনে নাই খাওঁ এতিয়া ফ্ৰেছ কৰি লওঁ মাইণ্ডটো মই এইটো খাম তাই বোলে পূৰা এক বটল খাবটো কৰিলোঁ চব ইমান ধুনীয়াকৈ বনাই দিছে তাৰ পৰা সোমাই খাবাৰে কি কৰি আছ খাই আছোঁ কেনেকুৱা লাগিছে মুখতে সোমাই দিয়ে কেমেৰাটো নাকৰ ফুটাটো এয়া আমাৰ মিছ সুস্মিতা দাস মেকআপ হৈছে আৰু চাওঁ এইফালে অলপ চাই দিয়া হোৱাই নাই কৰি পিনে হৈ গ'ল আৰু এতিয়া গাড়ীত উঠো গৈ আছোঁ আমি পূৰা শ্বুটিং কৰা জেগালৈ অসমীয়াই হয় এক্সাইটেড হৈ আছে আজি ফাৰ্ষ্ট টাইম কাৰ্বি চং শ্বুটিং কৰিম Are you excited? ধুনীয়া লাগি আছে আজি আমাৰ মেকআপটো মানে মিলি গ'লে ভাল লাগে আৰু স্কিনৰ মেকআপটো মেইন দেই আৰু ভাল হয় সন্তুষ্ট হ'লে মানে কামখিনি কৰিও ভাল লাগে দিয়াচোন আমি এতিয়া গৈ আছোঁ একো হোৱা বনবিলাক চানা কি ধুনীয়া লাগিছে চাওক ইমান ধুনীয়া এইটো জেগাটো ফঙাৰী বুলি কিনে কয় ইয়াতে বোলে কাৰ্বি ফেষ্টিভেল হ'ব কাৰ্বি ফেষ্টিভেলত বিকাশ চেত্ৰী আৰু UK ৰাইডাৰ সিহঁতক বোলে মাতিব ইয়াতে ইনভাইট কৰিব তো এইখিনি জেগাখিনি চাওক ইমান ধুনীয়া ইয়াতে শ্বুটিং কৰিবলৈ আহিছোঁ আৰু ইহঁতে পূৰা ৰিলছ বনাই আছে চাওক জেগাখিনি ইমান ধুনীয়া
পুৰা ফেশ্বনত আছে মানে হাৱা খাই আছে আৰু আপোনালোকে নাভাবিব এইটো ফটো মানে তুলি আছে বা ভিডিঅ' বনাই আছে বুলি নাভাবিব কিন্তু এইটো ফেশ্বনত হাৱা খাই আছে এইফালে চাওঁ ইমান ধুনীয়া বতাহ মাৰি আছে এইটো চাইডৰ পৰা আৰু এইটো চাওঁ ট্ৰেইন ৰাস্তা ভালে লাগিছে আৰু এইফালে কৰি আছে আজি গৰমটো মানে কি ক'ম আৰু বিৰাটেই ভাল মানে আৰু এনেকুৱা মানে আমি ন কালিৰ পৰা ঘৰত আমি গোটেইকেইজনী মানে এনেকুৱা কলা কলা হৈ বহি থাকি মানুহে আমাক চিনি নাপাব আমি কোন হয় এনেকুৱা ৰ'দত আমি কৰিব লগা হৈছে বতাহ মাৰি আছে কিন্তু লোকেশ্যনটো বহুত ধুনীয়া টেষ্টটো ধুনীয়া কিন্তু সেই ৰ'দটো আৰু গৰম দিন পৰিছে হ'বই আৰু আৰু কষ্ট কৰিবই লাগিব পালোঁ এতিয়া নতুন এটা লোকেশ্যনত এইখিনি টেঘেৰীয়া বুলি এইখিনি কয় পুৰা অ' মাই গড পুৰা ৱাটাৰফল আছে এইপিনে আপোনালোকক দেখাই আছোঁ আৰু ইহঁতে পুৰা ভৰি ধুই আছে মই ভৰিখন ধুই লওঁ আৰু পুৰা পানীখিনি যি ঠাণ্ডা আৰু যি আৱাজ হৈ আছে সেইকাৰণে জোৰকৈ ক'ব লগা হৈছে আৰু আপোনালোকে নক'ব আৰু পুৰা ইমান চিঞৰিছে বুলি এইবোৰ চাওক ইমান শিল ভৰিখন ধুই আহোগৈ আৰু কোম্পানী দি গৈছ এইবোৰ চাওক আৰু ওপৰত আছে গৈ আছোঁ অলপ দেৰিকৈ তো এয়া কাৰ্বি ড্ৰেছ পিন্ধি একদম ৰেডি হৈ গ'লো ফাৰ্ষ্ট টাইম পিন্ধিছোঁ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বুলি ক'ব কাৰ্বি ড্ৰেছ হয় বাট বিৰাটেই ভাল লাগিছে কাৰ্বি ড্ৰেছটো পিন্ধি এনেও চব কালচাৰৰ মানে ড্ৰেছটো পিন্ধি ভালেই লাগে দিয়ক আমি যিহেতু বিহু নাচোঁ বিহু ড্ৰেছ বুলি পিন্ধি থাকোঁ আজি মানে ফাৰ্ষ্ট টাইম পিন্ধিছোঁ বিৰাটেই ভাল লাগিছে আৰু ইহঁতে ড্ৰেছ আপ কৰি আছে চাই দিয়া এবাৰ এইফালে কেনেকুৱা লাগিছে অঁ আমাক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত আহি গ'লোঁ আমি ইয়ালৈকে য'ত ৱাটাৰফল আছে তালৈকে আহিলোঁ এতিয়া বান্ধিম খোপা মানে তাতে খোপা নাই বান্ধিলোঁ আৰু ইমানেই গৰম ন তাতে আৰু এইখিনি জেগাখিনি পূৰা চেহা পৰি আছে যে তো ইয়াতে অলপ ঠাণ্ডা ঠাণ্ডা ভাৱটো আহিছে ফাইনেলি আমাৰ পেকআপ হৈ গ'ল তো এতিয়া গৈ আছোঁ আমি কিবা খাবলৈ তো ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব